আবে পার্টনার, কি খবর তোর? এ বড়িয়া দায় তোর খবর ক। এই মোর তো পুরা বিন্দাস। ইমান বিন্দাস বলে কি হলবে তোর? আজি সারে অঙ্কর পরীক্ষা পাতিম বুলি কোৱা নাছিলে? অঙ্কর পরীক্ষা? এই পাতিব দে না, মই ফালি দিম। মই যেনেকা অঙ্কর পরীক্ষা আগতে কিমান ফালি থৈছো তই দেখা নাই? হয় না? হ'ব দে, ছাৰ আহিল দেখিম বাৰু তোক। গুড মৰ্নিং ছাৰ। গুড মর্নিং স্যার। মৰ্ণিং মৰ্ণিং। বাৰু তোমালোকৰ ক্লাছটো আজি মই আৰম্ভ কৰোঁ। আজি কি কৰিম কৈছিলোঁ বাৰু মই? স্যার, আজি আমার পরীক্ষা পাতিম বুলি কৈছিলে আপুনি। পৰীক্ষা পাতিম কৈছিলোঁ ন? ঠিক আছে বাৰু। আজি তোমালোকৰ প্ৰথম মেথছৰ পৰীক্ষাটোকে পাতোঁ। বাৰু ৰোমেন, তুমি কোৱাচোন কোন কাক বোলে? স্যার, প্ৰসংগ সংগতি দেখাই ক'ব লাগিব নে শ্বৰ্ট ফৰ্মত ক'লেও হ'ব? হে, ই কোনক প্ৰসংগ সংগতি দেখুৱাই ক'ব? বাৰু বাৰু, তুমি যেনেকৈ ভাল পোৱা তেনেকৈ কোৱাচোন। স্যাৰ, শৰৎকালৰ এটি আবেলিৰ কথা। আমাৰ ঘৰত ওচৰতে খুৰী, মা, দেউতা, দাদা, মই সকলোৱে বহি বাৰান্দাত চাহ খাই আছিলোঁ। সকলোৱে চাহ খাই আছে। মই চাহত হুপটো মাৰিব লৈছিলোঁহে প্ৰথম। তেনেতে পাকঘৰত এটি ঠাংকৈ শব্দ হ'ল। আৰু তেতিয়া দেউতাই ক'লে, কোন? তাকে কোন বোলে ছাৰ? হে, ইয়াক কোন কাক বোলে সুধিলোঁ? ই গৈ একেবাৰে পাকঘৰ চাহ ক'ত পাই গ'লগৈ? হৰি, ভাল ষ্টুডেণ্ট কেইটামান পালোঁ অ' মই কৃষ্ণ প্ৰভু। ঐ মূৰ্খ, এইটো তই কোনৰ ডেফিনেশ্যন দিছ? মাথাটো গৰম কৰিহে এৰিবি মানে তহঁতি। মই কি জানো, নিজে কৈছিলে আকৌ বাক্যটোৰ মাজত শব্দটো সোমাই থাকিলে হ'ল বুলি। সেইটো কাৰণে মই মিলাই কৈ দিছোঁ। বাৰু হৰেণ, এইবাৰ তুমি কোৱাচোন গাঁও আৰু নগৰৰ মাজৰ পাৰ্থক্য কি? গাঁও আৰু নগৰৰ মাজত পাৰ্থক্য ন? জানো ছাৰ, মই সৰুৰ পৰা গাঁৱতে ডাঙৰ হোৱা ল'ৰা, নেজানিমনে আৰু। ছাৰ, গাঁও আৰু নগৰৰ মাজৰ পাৰ্থক্যটো অতি ভয়ংকৰ। ভাওনাত যিদৰে এগৰাকী সূত্ৰই আৰম্ভণিৰ পৰা শেষলৈকে সকলো কাহিনী ব্যক্ত কৰি নাটকৰ আৰম্ভণি কৰে, ঠিক তেনেদৰে গাঁৱতো এগৰাকী মাইকী মানুহ থাকে, যাক সকলোৱে গাঁৱত নিউজ লাইভ বুলি মাতে। নিউজ লাইভ সাধাৰণতে দুই প্ৰকাৰৰ থাকে। এক হ'ল টিভিত দিয়া নিউজ, আনটো হ'ল মোবাইলত দিয়া নিউজ। টিভিত দিয়া নিউজসমূহত আমাৰ অসমৰ মুখ্য মামা মামী, পেহা পেহী, খুৰা খুৰী ইত্যাদিবোৰক টাৰ্গেট কৰি লোৱা হয়। মানে অসমৰ পলিটিচিয়ান নেতাসকলক টাৰ্গেট কৰি লোৱা হয়। হে, ইফালে দ্বিতীয়তে আহিলে মোবাইলৰ পৰ্টেল নিউজসমূহ। তেওঁলোকৰ দিনটো এটাই কাম, তেওঁলোকে দিনটো এটাই চিন্তা কৰি থাকে, বাবুৱে ভাত খালে নাই, বাবুৱে হাগিব গ'ল নাই, বাবুৱে মুতিলে নাই, ইত্যাদি ইত্যাদি নিউজবোৰ দি আমাৰ মাথাবোৰ গৰম কৰাই হ'ল মোবাইলৰ পৰ্টেল নিউজসমূহৰ মুখ্য কাম। এতিয়া ছাৰ, মই বহুত উত্তৰ দিলোঁ। এতিয়া এইবাৰ আপোনালৈ মোৰ এটা প্ৰশ্ন। একচুৱেলি বাবু হয় কোন? বাবু ডেকা ল'ৰা নে বুঢ়া মানুহ? ডেকা ল'ৰাটো হ'ব নোৱাৰে মোৰ মতে, কাৰণ ডেকা ল'ৰা কেতিয়াও ধুনীয়া ছোৱালী নাপায়। সদায় বুঢ়া টপা আংকুলকেইটাই ধুনীয়া ধুনীয়া ছোৱালী পায়। সেয়েতো আপুনি মোক উত্তৰ দিব লাগে, বাবু ডেকা নে বুঢ়া? ঐ মূৰ্খ, তোক মই গাঁও আৰু নগৰ অঞ্চলৰ পাৰ্থক্য সুধিলোঁ, তই গৈ মোকে আকৌ উল্টাই প্ৰশ্ন সুধিব পৰা হ'লি বাবু ডেকা নে বুঢ়া। সেই হৰি, বাবু ডেকা নে বুঢ়া মই কি জানো? বাবু একচুৱেলি হয় কোন? হোৱাট ইজ বাবু? চৰি, হোৱাট ইজ নহয়, হু ইজ বাবু? হু ইজ বাবু? বাবু হু ইজ? ছাৰ, বাবু অসমৰ ইমোচন, বাবু অসমৰ ভৱিষ্যত। বাবু নহ'লে কোনো ছোৱালী সম্পূৰ্ণ হ'ব নোৱাৰে। ৰাতি হ'লেই মাথো বাবু বাবু বাবু। মাত্ৰ গধূলি ফোনটো লাগিব, বাবু তুমি ভাত খালা, বাবু তুমি হাগিব গ'লা, বাবু এইবাৰ মই উশাহ লওঁনে, বাবু তুমি কি কৰিছা, ইত্যাদি 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 কৈ মানুহৰ মাথাবোৰ গৰম কৰাই নামেই হ'ল বাবু বাবু বাবু। এই মূৰ্খকেইটা ওচৰলৈ আহিলে যে মোৰ সদায় মাথাটো বেয়া হয়। সিহঁতক মই ক্লাছ কৰিব আহিলোঁ, এটি প্ৰেমৰ ডেফিনেশ্যন দি আছে, বাবু কোন, চনা কোন। এইকেইটা মানে ঐ মূৰ্খহঁত, তহঁতি এইটো মাথা লৈ জীৱনত কি কৰি খাম বুলি ভাবিছ হা? কিবা এটা প্ৰশ্ন সুধিলে ক'ব নোৱাৰো, গৈ পেলাই একদম ৰামায়ণৰ পৰা মহাভাৰত পাই যাব, মহাভাৰতৰ পৰা দক্ষিণাত্যৰ একদম হলিউডৰ ছবি পাই যাব মূৰ্খহঁত। ছাৰ, মোক মূৰ্খ বুলি নক'ব, কাৰণ মই ভৱিষ্যতলৈ একজন বিৰাট ডাঙৰ ধনী মানুহ হৈ আছোঁ। ঐ মূৰ্খ, তই কি কৰি ধনী হবি হা? মাথাটোত একো এটাতো নাই, অকল গোবৰ সোপাই আছে। তই ভৱিষ্যতে কি কৰি খাম বুলি ভাবিছ হা? কি কৰিবি তোৰ ভৱিষ্যত পৰিকল্পনা কি? ছাৰ, মোৰ ভৱিষ্যত পৰিকল্পনা এজন অনলাইন ভিক্ষাৰী হোৱা। হে, সেইটো কি বস্তু হ'ব? ছাৰ, আপুনি এইটো বিষয়ে নাজানে মানে? ছাৰ শুনক, মই প্ৰথমতে এটা মোবাইল কিনিম, মোবাইলটোত এটা ইউটিউব চেনেল খুলিম। ইউটিউব চেনেলটো যদি নচলে, তেতিয়া মই কান্দি কান্দি ঘৰিয়ালৰ চকু পানী উলিয়াই ক'ম ৰাইজসকল, মোক যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে, তেন্তে মোক এটকা এটকা দি হ'লেও সহায় কৰক, নহ'লে মই আজি নিকমে মৰিম।
তেনেকৈ কৈ দিলে কি হ'ব? তেনেকৈ কৰিলে কি হ'ব মানে ছাৰ চাওক, এতিয়া আপোনাৰ মোৰ যদি ইউটিউব চেনেলত 4,000 ছাবস্ক্ৰাইবাৰ থাকে, মই যদি এটা মানুহৰ পৰা এটকাকৈ পাওঁ, তেনেহ'লে 4,000 ছাবস্ক্ৰাইবাৰৰ পৰা কিমান টকা পাম আপুনি চিন্তা কৰি চাওক। এইফালে আকৌ ভিডিঅ' শ্বেয়াৰ কৰি মেলি মানে মই 5 দিন নালাগে, আপুনি 3 দিনত মই মাৰ্চিডিজ, আইফোন ইত্যাদি লৈ এজন বিৰাট ডাঙৰ ধনী মানুহ হৈ যাম। হে ভগৱান, আজিকালি ল'ৰা ছোৱালীবিলাকৰ মাথা চা। আমাৰ দিনত এইবিলাক একো কথা ভাবিবই পোৱা নাছিলোঁ। কৃষ্ণ কৃষ্ণ বুলি লোৱা আৰু। দে বোপাই, হ'ব দে হ'ব, তই যি কৰ কৰি থাক, মোক মুঠতে বিদায় দে এতিয়া। মই তহঁতৰ ক্লাছলৈ আৰু নাহোঁ আৰু। কৃষ্ণ প্ৰভু, ৰাম 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 ৰাম। দে দোস্ত, কিবা কৰি ভগালো। দে হ'ব দে, আমিও যাওঁ ব'ল। ব'ল, এইটো ছাৰক ভগোৱাৰ মোৰ এটা বুদ্ধিহে আছিল। বাৰু বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আমি নতুন ভিডিঅ' দিলে ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত সোনকালে সোমাব। ধন্যবাদ। দোস্ত, এইটো কি কৰিলি তই? একটা কথা 2-3 বাৰ কৈছ যে? কালি মানে ভ্ৰাম্যমান থিয়েটাৰ চাইছিলোঁ। থিয়েটাৰত মানুহবিলাকে কথাবিলাক এনেকেই কয়, এটা কথা 10 বাৰ মানুহ কয় শুনি থাকে। সেইটো কাৰণে মই অলপ ট্ৰাই কৰি চালোঁ, কেনে লাগিলে জনাব। ধন্যবাদ।